প্ৰেক্টিছ কেনেকুৱা? ভালে আছে, ডিচিজন কৰিলোঁ, ভালে কৰিছে, ভাবোঁ আছে ভাল খেলিব। ইম্ফলত প্ৰেক্টিছ হৈছিল, তাৰপিছত আমিতো আগত ইম্ফলত যোৱা নাছিলে, তাৰপিছত ছেকেণ্ড বাৰত আমি গৈছোঁ ইম্ফলত, তাৰপিছত তাতে ভালকৈ প্ৰেক্টিছ কৰিলোঁ আৰু নেৰকৰ লগত গেম খেলিলোঁ, জিকিলোঁ, ভালে খেলিছোঁ সবাই। তাৰপিছত আমি ডিচিজন কাৰণে টাৰ্কি গৈছোঁ, টাৰ্কিও সবাই ভালকৈ প্ৰেক্টিছ কৰিছা, গেম খেলিছোঁ তাতে, ভালে খেলিছে সবাই, একেলগত ফেমিলি হৈ পিনি মিলি পিনি খেলিছোঁ, ভালে হৈছে। কেনেকুৱা হ'ব এইবাৰ ৰিজাল্ট কেনেকুৱা? এনেকুৱা এতিয়া গেম আহিলে গম পাব কি হয়, 1 by 1 মেটচ আমি ৰিজাল্টটো চাই ল'ম আৰু যেতিয়া আমি 18 তাৰিখত মেটচ খেলিব তেতিয়া গম পাব আৰু। জামছেদপুৰত ইণ্ডিভিজুৱেল ষ্ট্ৰেটেজি কেনেকুৱা? এনেইতো সবাই টিম ষ্ট্ৰঙে আছে, সবাই টিম ভালে আছে, যেতিয়া গ্ৰাউণ্ডত নামিব তেতিয়াহে গম পাব কোনে যিমান ষ্ট্ৰং আছে। এইবাৰ ছিজনত এইটো লং টাইম, এইটো ডিউৰেশ্যনটো বহুত টাইম আৰু প্লেয়াৰবিলাকে যথেষ্ট টাইমো পাব মাজতে মেচৰ কাৰণে, কেনেধৰণৰ প্ৰিপেৰেশ্যন হ'ব? প্ৰিপেৰেশ্যনটো চব টিম ভালেই কৰে, যিমান আমি এতিয়া হোম মেটচ খেলিব, তাৰপিছত আকৌ আৱে মেটচ কাৰণে বহুত টাইম আছে, তাৰ কাৰণে আমি আৰু 18 তাৰিখত মেটচ খেলি পিনি নেক্সট মেটচটো আমি ভালকৈ প্ৰিপেৰেশ্যন কৰিব, ইমান লং টাইম পাইছে। কোচৰ কেনেকুৱা? কোচটো ভালে আছে, যিমানখিনি আমি জইন কৰিছিলোঁ তেতিয়াৰ পৰা ভালকৈ বটক আছে, ভালকৈ প্লেয়াৰবিলাক প্ৰেক্টিছ কৰিলে কেনেকুৱা কি কৰিব লাগে, ভালে কৰে। নেশ্যনেল কেম্প আৰু ইয়াত ISL কেম্পৰ মাজত ডিফাৰেঞ্চটো এতিয়া কি মানে ISL অকণমান বল পজিশ্যন বেছিকৈ খেলে আৰু আমাৰ নেশ্যনেল টিমত যে বেছি ঠিকে চব ছেমে আছে, কিন্তু অকণমান বেলেগ আৰু যিমান নেশ্যনেল টিমৰ আমি লং বল খেলে আৰু বা যিমানখিনি ৰানিং কৰিব লাগে, হাৰ্ডৱৰ্ক কৰিব লাগে, নেশ্যনেল টিমত বেছিকৈ হয় আৰু মানে ইয়াতে আমাৰ ISL যিমানখিনি বেছিকৈ ফৰেনাৰ প্লেয়াৰ আছে, এইজনে আমি বল পজিশ্যন বেছি খেলে, সেইটো ডিফাৰেঞ্চ হয়। এইবাৰ টিম কম্পজিশ্যনৰ ওপৰত অলপ মানে আগৰত যেনেকৈ মানে এতিয়া ক'ব নোৱাৰোঁ, যেতিয়া গেম আহিব তেতিয়াহে। নাই গোটেই টিমটো স্কোৱাডটোৰ ওপৰত স্কোৱাডটো এনেই ভালে আছে, বেয়া নহয়, চব প্লেয়াৰ ভালে প্লেয়াৰ, বেয়া প্লেয়াৰ নহয়, চবেই ভালে, এইজনীতো আহিছে খেলিবৰ কাৰণে আহিছিলোঁ, মই ভাবোঁ আৰু কি ভালকৈ খেলে সবাই মিলি পিনি। আগত দুৰ্গা আৰু এলেন আছিলে, তুমি ভাবা নেকি যে বিনীত বা বাউৰিন্দা হোৱা ভাল আছিল নৰ্থ ইষ্টত? এতিয়া মই কি ক'ম, এতিয়া নাই লোৱা যদি মই কি ক'ব পাৰে, থাকিলেতো এনেই ঘৰত মানুহ হৈ পিনি ভালতো লাগিবই, সবাই ঘৰত মানুহ ঘৰত খেলিলে সবাই ভালে লাগে।